নমস্কাৰ। নতুন বছৰৰ লগতে আগন্তুক ভোগালী বিহুৰ সকলো অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এতিয়া খৰি কাটি আছোঁ মেজিৰ কাৰণে। আমাৰ আৰু এজন আছে, আমাৰ দাদা। এয়া আমাৰ মেজি খানাৰ ছেক্ৰেটৰী। এইফালে দাদা আপুনি কিবা আশা কৰি দিয়ক নতুন বছৰৰ লগতে। শুভেচ্ছা থাকিল, আশা কৰোঁ সকলো ভালে যাব। এয়া এইজনে ক'লে, আৰু আমাৰ যিসকলে খৰি কাটি আছে সেইকেইজনকো কিবা এটা সুধিম, কি কয় চাই লওঁ। কিবা এটা কৈ দিয়ক। আগন্তুক বিহুলৈ শুভেচ্ছা থাকিল, আৰু ৰাইজে যাতে পানী পোনাবোৰ অলপ কমকৈ খায়, মাংসটো বেছিকৈ খায় যাতে। এয়া আমাৰ দাদাৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজক এটি অনুৰোধ জনাইছে যে এতিয়া আমাৰ বিহু বুলি আৰু নিয়মত পানী পোনাটো খায় যাতে। আমাৰ সুশান্ত বৰদলৈ কিবা আশা কৈ দিয়া। এতিয়া আমাৰ এজন দাদাই ক'ব দিয়া, কিবা আশা কৈ দিয়ক। আগে পিছে কেমেৰাত অহা নাই বোলে, সেইটো কাৰণে লাজ লাগিছে। হ'ব, চাই থাকক আগলৈকে। বোম দি আছে দেই। এইয়া পোৱালিকেইটা হাতত নৰা কটাত ব্যস্ত। আমাৰ গছ কাটি হৈ গ'ল, এতিয়া চেও দি আছে। এয়া দেখিছে চেও দি আছে। খৰি কাটি হৈ গ'ল, এতিয়া দেখি আছে আপোনালোকে খৰি ফালি আছে। এয়া খৰি আমাৰ হৈ গৈছে ইতিমধ্যে, আৰু খৰি নাকাটো এয়াই হৈ যাব। চাই যাওক আগলৈ কি কি কৰিব পাৰে। এতিয়া চব ঘৰা ঘৰি গ'ল, ময়ো যাওঁ লাহেকৈ। ভাত কেইটামান খাই কৰি আকৌ লাহেকৈ ওলাই আহিব লাগিব ভেলাঘৰ বনাবলৈ। এতিয়া এইখিনিতে খৰি চৰি হৈ গ'ল, এইবোৰ চব ক্লিয়াৰ। আজি মানে গধূলিকৈ খানা আজিৰ পৰা হৈ যাব বোলে কোৱা শুনিছোঁ। তাকে আয়োজন কৰিব লাগে, অলপ লাহেকৈ ভেলাঘৰটো সাজিব লাগে। পোৱালিকেইটাই কৈ আছে যে ভেলাঘৰ লাগে। তাকে ভেলাঘৰ বনাবলৈ বস্তু যোগাৰ কৰোঁগৈ আৰু। ভেলাঘৰৰ গাঁত খনা হৈ গৈছে, এতিয়া দাদাই খান্দি আছে। ময়ো আহিছোঁ, ময়ো খান্দিম এতিয়া লাহেকৈ। এয়া পোৱালিখিনি দেখিছেই নহয়, পোৱালি মানে আৰু গাত ততেই নাই আৰু, পূৰা উৎপাত। দেখিছে এয়া বাঁহ কাটি আছে ভেলাঘৰৰ কাৰণে। দেখিছে ভেলাঘৰ বনোৱাৰ পিছত তেনেকৈ ভিডিঅ' নকৰিলোঁ, ডাইৰেক্ট ভাত খানা বনাই থকাতে ভিডিঅ'টো কৰি দিলোঁ, এইখিনি পৰাই দি দিলোঁ। এয়া দেখিছে আপোনালোকে আমাৰ ৰান্ধনীয়ে ভাত বনাই আছে, যিহেতু আজি ৰাতি এতিয়া খানাটো খাম। দিনত খৰি ফালিলোঁ, তাৰপিছত গোটেই লগৰখিনিয়ে ক'লে যে খানাটো খাই দিওঁ আজি, তাকে খানা হৈ গ'ল। এইফালে দেখিছে আমাৰ দাদাহঁত বহি আছে, খুৰাহঁত বহি আছে, আইতা বৰমা চব বহি আছে একেলগতে। এইফালে নবৌহঁত আছে, নবৌহঁতে ভাত বনাই আছে, আপোনালোকে দেখিছে। ইয়াতে মাংস চাংস কিবাকিবি আৰু বৰ বহলকৈ কৰা নাই আৰু, থলুৱা মানে অকণমান আৰু নিয়মটোৰ কাৰণে এনেই খানাৰ নামতহে আৰু, তেনেকৈ বহলভাৱে কৰা নাই। খৰি ফলাৰ কাৰণে খানাটো খাই দিওঁ কৈছে আৰু। তেনেকৈ এতিয়া খানা বনাই আছে, খানা হ'ব। আজি ভিডিঅ'টো বৰ দীঘল নকৰোঁ, আজি ইমানকৈ দেখালোঁ। কাইলৈতো মাঘৰ বিহু দুমাহী আহি আছে, কাইলৈ নেক্সট ব্লগত দেখাই আছোঁ আপোনালোকক। আজিলৈ টাটা।